অল বডোলেণ্ড টাইকাণ্ডো চেম্পিয়নশ্বিপ 2022 আজিৰ এই চেম্পিয়নশ্বিপত আহি খুব ভাল লাগিল আৰু আজি এই চেম্পিয়নশ্বিপৰ জৰিয়তে সমূহ অসমবাসী বা টাইকাণ্ডো প্ৰেমিক এটা কথা জনাবলৈ ভাল পাইছোঁ যে যোৱা 14 নৱেম্বৰ 2022 আপোনাৰ টাইকাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নতুনকৈ কমিটি এখন গঠন হৈছে আৰু টাইকাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিখন নতুন কমিটি আপোনাৰ মিষ্টাৰ ইচাৰী গণেশ প্ৰেছিডেণ্ট আৰু R.D. মংগেশকাৰ ছেক্ৰেটাৰী তেওঁলোকৰ নেতৃত্বত টাইকাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ গঠিত হ'ল আৰু এতিয়া ভাৰতৰ লগতে অসমৰো যিখিনি আমাৰ টাইকাণ্ডোৰ মানে কিছু ক্ষেত্ৰত খেলিমেলি আছিলে সেই খেলিমেলিখিনি দূৰ হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমতো টাইকাণ্ডোৰ যি দুটা সংগঠন আছিলে আমি একত্ৰীকৰণৰ প্ৰক্ৰিয়া আমাৰ চলি আছে আৰু ভৱিষ্যতে নিশ্চয় আমাৰ এই টাইকাণ্ডো খেলুৱৈসকলে খেলৰ যোগেদি আমাৰ অসমৰ লগতে গোটেই সন্মান ৰাখিব পাৰিব বুলি আমাৰ বিশ্বাস আছে আৰু আজিৰ এই বডোলেণ্ড টাইকাণ্ডো চেম্পিয়নশ্বিপত আহি খুব ভাল লাগিল আৰু ধুনীয়াকৈ হৈছে ভাল লাগিছে সকলোৱে সহযোগিতা কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ এই 10-11 ফেব্ৰুৱাৰী আপোনাৰ অল ইণ্ডিয়া টাইকাণ্ডো চেম্পিয়নশ্বিপ নেশ্যনেল চেম্পিয়নশ্বিপখন হৈ আছে আৰু তাৰ কাৰণে আমাৰ 16 আৰু 17 জানুৱাৰীত গুৱাহাটী R.G. বৰুৱা স্পৰ্টছ কমপ্লেক্সত আমাৰ এখন চিলেকশ্যন হ'ব আৰু অহা 31 জানুৱাৰী 1-2-3 ফেব্ৰুৱাৰী আমাৰ পুমছে ট্ৰেইনিং প্লাছ ৰেফাৰী ছেমিনাৰ এখন অনুষ্ঠিত হ'ব সকলোৰে নমস্কাৰ যাচিছোঁ আমাৰ আজি 28th Kyorugi 9th Poomsae অল বডোলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আমাৰ 3 দিন প্ৰগ্ৰামৰ কাৰণে হৈছিলে আজি আহি অন্তিম দিন বহুত মোৰ ভাল লাগিছে কিয়নো আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত উপস্থিত হ'ব পাৰিছে প্লেয়াৰ্ছ আৰু আমাৰ গাৰ্জেনছ আৰু অফিচিয়েলছ আমাৰ নিয়াৰ এবাউট আমাৰ 550 ইয়াত পাৰ্টিচিপেণ্ট আহি পাইছে আৰু আজি আহি আমাৰ লাষ্ট খেল হৈ গ'ল আমাৰ বেষ্ট অফ দ্য বেষ্ট খেল আমাৰ ৰিজাল্ট অল্টিমেটলি আউট হৈ গৈছে আৰু খন্তেক পিছতে আমি চেম্পিয়নশ্বিপ আমি অলপ পিছত ডিক্লেয়াৰ কৰিম আধা ঘণ্টামান পিছতে আশা কৰিছোঁ এই খেলত চবেই এনজয় কৰিছে আৰু আমাৰ অল আছাম টাইকোৱাণ্ডো এছ'চিয়েশ্যন আগন্তুক আমাৰ ছিলেকশ্যন ট্ৰায়েল হ'বলৈ গৈ আছে এইটো অলৰেডি আমাৰ অল আছাম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আমাৰ অৰ্জুন কুমাৰ ছাৰে কৈ গ'লে আমি আমাৰ পকৰা ডিষ্ট্ৰিক্ট হৈ আমাৰ ইয়াত খেলিব আৰু তামোলপুৰ চিৰাং বাক্সা ওদালগুৰিৰ পৰা ইয়াত খেলিব এই ছিলেকশ্যনত এইটো ক'লোঁ মই আৰু আমাৰ ইয়াত যি আজি আমাৰ অল বডোলেণ্ড টাইকোৱাণ্ডো এছ'চিয়েশ্যনে এই 28th Kyorugi টাইকোৱাণ্ডো চেম্পিয়নশ্বিপটো কৰি পেলাই আমি বহুত আনন্দিত যি হওক সকলোলৈ মোৰ কিবা থাকে নতুন বছৰ শুভেচ্ছা থাকিল ইয়াতে সময় থেংক ইউ